আজি পুৱাই পুৱাই একেবাৰে গৈ আছোঁ পথাৰলৈ। তাকো মই অকলে নহয় দেই, মোৰ লগত আৰু এজনী আছে সংগী। আৰু কোন হয় আপোনালোকে চাই থাকিলে গম পাব। আৰু নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰতো ভালে, একেবাৰে বৈধ। বহুত দিনৰ মূৰত আজি অকণমান সোনকাল উঠিছোঁ। আৰু যোৱা ৰাতি যে কেনেকুৱা বতাহ, বৰষুণ, শিল সকলো দিছে। আৰু একদম বছৰৰ প্ৰথম যাক বৰষুণ 2023-ৰ। আৰু একেবাৰে একদম শান্তশিষ্ট হৈ গৈছে। এতিয়াও বতাহ, বহুত বেছি বতাহ বলিয়ে আছে। আৰু আমি ফুচু আৰু মই আহিছোঁ। ক'তে ফুচু? চুনু, এইটো চুনু হাই দিয়া। আমি দুয়োটা আহিছোঁ পথাৰৰ পিনে। এইকেইদিন অকণমান যে ৰ'দ দি আছে আৰু বালি হৈ গৈছে গোটেই। ট্ৰেক্টৰৰ পৰা মাটি অনা হৈ আছে, তো একদম বতাহ জাক মাৰিলে অৱস্থা নোহোৱা হৈ যায়। এতিয়া অকণমান সেইটো বস্তু খাম কাটিলে। আৰু নাজানো এইটো বছৰত কেনেকুৱা হয়, কাৰণ প্ৰথম যাক বৰষুণে শিল তাৰপিছত বতাহ, বৰষুণ এই তিনিওটা একেলগে আহিছে। আৰু ইমান ডাঙৰ ডাঙৰ শিল পৰিছে যে যোৱা ৰাতি, বাপৰে আচৰিত। ভগৱানৰ কৃপাত জানোচা কাৰো একো হোৱা নাই আমাৰ ফালে ক্ষতি। সকলো পিনে ঠিক ঠাকে আছে। কিন্তু বিৰাট বেছি ভয় লাগে মোৰ। বৰষুণক বেছি ভয় নালাগে, বতাহ হওক সাংঘাতিক ভয় লাগে। বতাহ দিলে মোৰ কিবা বহুত বেছি ভয় লাগে। এই গছ চছ ভাঙি পৰে যে, জানোচা এতিয়ালৈকে তেনেকুৱা হৈ পোৱা নাই আমাৰ এইফালে। চুনু ব্যায়াম কৰিবা না? হা? তাৰপিছত কি? মই ভাত খাব লাগিব। এয়া একেবাৰে আহি পালোঁ ঘৰ। আৰু একদম ঠাণ্ডা ঠাণ্ডা পৰিৱেশ, মন চন একেবাৰে ঠাণ্ডা ঠাণ্ডা হৈ গৈছে। আৰু ইমান ডাঙৰ বৰষুণ আহিছে যোৱাকালিয়ে। এতিয়া আমি কৰিম ব্যায়াম। মোৰ লগতে আমাৰ চুনুও কৰিব ব্যায়াম। তো ভিডিঅ'টো এতিয়া বন্ধ কৰি থৈ দিওঁ, ব্যায়াম চাম কৰি পিনে আকৌ লগ পাইছোঁ ৰ'ব। মই বোলে ভাত খাব লাগিব। কিয়? 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 ভাত নাখাওঁ মই এবাৰ ভাত খাওঁ। গুলুমুলু হৈ গৈছোঁ দিনক দিনে। ব্যায়াম কৰিলোঁ, কৰি মেলি তাৰপিছত মুখ চুখ ধুলোঁ, ধুই পানী চানী খালোঁ। এতিয়া মোৰ কাম আছে গা ধোৱা। আৰু ইমান বেছি ঠাণ্ডা, উৰা কাপোৰ এৰিবই পৰা নাই, বিৰাট বেছি ঠাণ্ডা। আৰু বতাহ বলি আছে। এনেই ঠাণ্ডা হ'লেও কথা নাই, কিন্তু বতাহ যেতিয়া বলে একদম গা কঁপাই দিয়ে তেনেকুৱা। কিন্তু উপায় নাই, গাটো ধুবই লাগিব ন। এইখন উৰি উৰিয়ে যে গা ধুম দিয়ক, এখন ভিজি যাব না। আৰু উপায় নাই, ঠাণ্ডা মূৰটো ধুব লাগিব। আগে মূৰটো চুচি ল'ব। তেলবিলাক আনোহে, আনি পিনে মূৰটো ধোৱাৰ সময়ত পাহৰি যাওঁ সদায়। সেইকাৰণে আজি মনত পৰোঁতে ভাবিছোঁ অকণমান ঘঁহি লওঁ, তাকে ঘঁহিব লৈছোঁ। আমাৰ ফুচু কি কৰি আছে জানে? দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। ক'দা দেখাই বনাই নেকি? এইটো ষ্টেণ্ডত থৈ দিছোঁ। এইটো ফুচু মোক চাই আছে। আৰু তাই কি কৰিছে? ৰং খেলাই আছে ন। কি কৰি আছে কচোন? ৰং এৰি। হা? ৰং এৰি। কি ৰং খেলছ? ৰং। চাহ বনাই আছে। চাহ হ'ল নে বনাই? চাহ আছে, খাব যাব লাগিল দে। একেবাৰে তেলটো মাছাজ কৰি ল'লোঁ, লৈ পিনে এতিয়া এনেকৈ বান্ধি লৈছোঁ। আৰু আধা ঘণ্টা পিছত ধুব যাব লাগিব। এতিয়া আমাৰ ফুচু কি কৰি আছে আপোনাক দেখুৱাই আছোঁ। এয়া ফুচু। চুনু ক'ত চাহ বনাইছা? ক'ত? এহে, তাতে চাহ থাকে নেকি? তাতে চাহ বনাই নেকি? চচপেনটো কি হ'ল তোমাৰ? চাহ বনোৱা চচপেনটো কি হ'ল? আনা নাই? আমাৰ চুনুৰ নন ষ্টপ বালা লৰাই কাম। না ঠাণ্ডা, না গৰম, না বতাহ, না বৰষুণ, কেৱল বালা লাৰিলে তাৰে একো নালাগে। আৰু পূৰা একদম ৰং খেলেই থাকে। চাহ ভাত সেই তাইৰ কাম। এয়া একেবাৰে গা পা ধুই আহিলোঁ। আৰু একদম মাথাৰ তত নোহোৱা হৈ গৈছে। একদম বিষ টাইপৰ যে হয় তেনেকুৱা হৈ গৈছে একদম পানী ঢালি দিয়াৰ লগে লগে। কিন্তু এতিয়া অকণমান ৰ'দটো ওলাইছে। ৰ'দটো ওলাইছে ৰ'ব। এতিয়া কিমান সময় থাকে নাজানো, কাৰণ মাজে মাজে যি গৰ্জনী মাৰে বাপৰে আচৰিত। আৰু গাটো ধুই আহিলোঁ ৰ'ব আজিৰ কাৰণে। বাটৰ পিনে আহি থাকোঁতে দেখিলোঁ এজন বেপাৰী। আৰু ইয়াতে কি জানেনে, এই দাজনৰ ওচৰত সকলো ধৰণৰ বস্তু পায়। আপুনি ভাজা খাব বিচাৰে, চকলেট খাব বিচাৰে, চাওমিন খাব বিচাৰে, মেগী খাব বিচাৰে, যি খাব বিচাৰে আপুনি মন পচন্দৰ ৰাখিব পাৰে।
এয়া 2 পেকেট ৰাখি ল'লোঁ 1 পেকেট বাদাম ভাজা আৰু 1 পেকেট কাবুলী বুট মানে বুটৰ ডাঙৰটো যে সেইটো ভাজা 2 পেকেট ৰাখিলোঁ আৰু কি জানেনে আগত যিটো আমি গাঁও হিচাপে এটা ফিল কৰোঁ যে একো বস্তু নেপায় তেনেকুৱা টাইপৰ কিন্তু আজিকালি নাই সেইটো মানে গাঁৱে নে টাউনে একো ধৰিব নোৱাৰে সকলো বস্তু আপুনি বাটতে ৰাখিব পাৰে মানে চব ধৰণৰ বেপাৰী আহে কাপোৰ চেণ্ডেল চব আৰু অল এভৰিথিং আৰু হেৰি আহে কেইদিনমানতো গজা চিঙৰা তেনেকুৱা টাইপৰ বেপাৰী এজন আহিছিলে তাৰপিছত বেকাৰী বিস্কুট লৈ আহে আপুনি যদি ৰাখিব বিচাৰে মানে বেলেগ দোকানত যাব লগা নাই ইয়াতে মানে ৰাখিব পাৰে বাটতে মাছ আহে তাৰপিছত একদম বাটেৰে ব্ৰইলাৰ লৈ গৈ থাকে আপুনি যদি ৰাখোঁ বুলি ভাবে বাটতে চব ৰাখিব পাৰে তো সেইটো মানে ভাল হৈছে এতিয়া মানে কেতিয়াবা মানে খাবৰ মন গ'লেও মানে নিৰাশ হ'ব নালাগে আৰু দূৰত যাব নালাগে বাটতে ৰাখিব পাৰে সেইটোৱে আৰু তো এতিয়া খাই লওঁ ৰ'ব এইটো ভাজাই খাই লওঁ বাদামটো এতিয়া নাখাওঁ পেকেটটো দাঁতেৰে খুলিব খুলি এনেকৈ ফুক এটা কৰি দিব মানে বহল কৰি দিব দি এনেকৈ মুখত ঢালিবা মজা এনেকৈ খোৱা জুতিটো এটা বেলেগ ধৰণৰ এতিয়া আহি লৈছোঁ একদম পাকঘৰত কাৰণ কি জানে পিঠা পুৰিম ৰ'ব এইয়া গুড়া লৈ লৈছোঁ ইয়াতে বাতিটোত আৰু এতিয়া ধুনীয়াকৈ এখন পিঠা বনাই পিনে চাহ খাওঁ ইয়াত দি লৈছোঁ গুড়া এয়া অকণমান নিমখ তাৰপিছত এইখিনি চেনি আৰু অকণমান দিওঁ ৰ'ব এইখিনি চেনি ধুনীয়াকৈ চামুচখনেৰে মিহলি কৰি দিওঁ ৰ'ব এতিয়া ইয়াতে ঢালি দিলোঁ পানী আৰু বঢ়িয়াকৈ লৰাই দিম এয়া এতিয়া ধুনীয়াকৈ পেনখন বহাই লৈছোঁ এতিয়া গৰম হওক বতাহটো যে কি বতাহ বলি আছে বাপৰে একদম আচৰিত ধৰণৰ বতাহ বলি আছে নাজানো কি হয় আৰু এই ফাগুনৰ মাহতে এনেকুৱা কৰিছে আৰুতো আছেই দিন যাবৰ কাৰণে কি যে হয় বা ঠিক নাই আৰু এইটো ঘৰতো আমাৰ খুটা একদম ভাল কৰাই নাই এইটো হলকি নপৰিলে ৰক্ষা আৰু কিবা কয় এয়া মজাকৈ তেল দি লৈছোঁ গৰম হৈছে আৰু ঢাকনি মাৰি দিম হৈছেনে হোৱা নাই বা টান থাকৈ ৱাও ধুনীয়া হৈছে এয়া মজাকৈ পিঠাখন হৈ গ'ল ৱাও এয়া ধুনীয়াকৈ চাহ বনাই আনিলোঁ আৰু এতিয়া খাম মজাকৈ আজিয়ে প্ৰথম বনাইছোঁ এই টাৱাখনত নন ষ্টিকৰ কিন্তু ধুনীয়া হৈছে এই আছে কেৰাহীত পুৰাৰ দৰে হৈছে এতিয়া খাই পিনে দেখুৱাম আপোনালোকক কেনেকুৱা এটা ভাল লাগিব বিৰাট বেছি চফ্ট মজা পিঠা কেনে হৈছে কওঁ হা সেইফালে চাই কওঁ পিঠা কেনে হৈছে কওঁ পিঠু লেতেৰি পেতেৰি কেৱল ধূলি লাৰি থাকে ধূলি পিঠা কেনেকুৱা আছে চুনু মজা আছে লেতেৰি পি ফুচুৰ এটি জমনি কথা কওঁ মানে কি জানানে তাই যেতিয়া দুষ্ট কৰে বা বদমাচি কৰে তাই গম পায় নিজে আৰু তেতিয়া তাই কি কৰে চকুৰ এটা মুজি দিয়ে ভাবে তাইক কোনো দেখা নাই বুলি কাৰণ তাই যিহেতু দেখা নাপায় এইফালেচোন আমি দেখিয়ে থাকোঁ আৰু ইয়াকে কয় ন সৰু ল'ৰা ছোৱালীৰ নিভাঁজ মন বুলি একো জনাই হোৱা নাই কাক কি ক'ব লাগে কেনেকৈ কি কৰিব লাগে বাই বাই বেবী এইফালে চোৱা এইফালে বাই বাই যোৱা ঘৰত যোৱা ফুচুৱে ঘৰত গ'ল এতিয়া মোৰ অকণমান কাম আছে ৰ'ব অকণমান যে ৰ'দ ওলাই দিছে চাৰিওপিনে কাপোৰ এই ময়ো ধুই দিলোঁ মাও ধুই দিলে